প্রণামো তোমাক শহীদ প্রণামো তোমাক অসম চুক্তিক লৈ আকৌ বিতৰ্কিত মন্তব্য হিমন্ত বিশ্বৰ এটা কথাটো মই সদায় কওঁ যে আছাম একৰ্ডখন ইট ইজ এ মিষ্টেক সেইটো আৰু আজি ইয়াত কোৱা কথা নহয় এইটোতো মই মুকলিমূলীয়াভাৱে কৈ থাকোঁ যে 1971 ইজ এ মিষ্টেক সেইটোতো মই সদায় কৈ থাকোঁ আৰু সেইটোৰ কাৰণেতো 800 শ্বহীদে প্ৰাণ বলিদান কৰা নাছিল সেইটোতো মই ইয়াত কোৱা নহয় মই ইয়াত আৰু বাহিৰত বেলেগ কথা নকওঁ মই এটা কথাই কৈ থাকোঁ 1971 ইজ এ মিষ্টেক সেইটোতো মই সদায় কৈ থাকোঁ আৰু সেইটোৰ কাৰণেতো 800 শ্বহীদে প্ৰাণ বলিদান কৰা নাছিল অসম চুক্তিক লৈ হিমন্তই কৰা এই বিস্ফোৰক মন্তব্যৰ পাছতেই আছু জাঙুৰ খাই উঠিছে এবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সদৌ অসম ছাত্ৰ সন্থাই বক্তব্যটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য নে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত এই কথা আমি জানিব খুজিম আৰু এনেধৰণৰ কথাটো আমি আগ্ৰাহ্য কৰিছোঁৱেই আৰু অসম চুক্তিক অশ্ৰদ্ধা কৰা মানে অসমৰ জাতীয় আন্দোলনক জাতীয় শ্বহীদসকলক অশ্ৰদ্ধা কৰা কিন্তু আমি জানিব খোজোঁ এই ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰি কৰাৰ মূল কাৰণটো কি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ অসাৰ কৰিবলৈ ষড়যন্ত্ৰ নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো অসাৰ কৰিবলৈ এটা গভীৰ ষড়যন্ত্ৰ কিন্তু আমি জানিব খোজোঁ এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত নেকি অসম চুক্তিক অশ্ৰদ্ধা নকৰিবলৈ আছুৰ অশ্ৰদ্ধা কৰা মানে অসমৰ জাতীয় আন্দোলনক জাতীয় শ্বহীদসকলক অশ্ৰদ্ধা কৰা কিন্তু আমি জানিব খোজোঁ এই ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰি কৰাৰ মূল কাৰণটো কি কাৰণ কেইদিনমানৰ পাছতে NRCৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াত বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এছামে উঠি পৰি লাগিছে হিমন্তৰ মন্তব্যও সেইসকলক সাৰপানী যোগাইছে যাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আমাৰ দিন কিন্তু 30টা দিনমানহে পাম আমি গতিকে এতিয়া কি হৈছে যিহেতু সময় চমু চাপি আহিছে অবৈধ বাংলাদেশে উঠি পৰি নিজৰ নামটো NRCত সোমাবৰ কাৰণে লাগি আছে হেঁচা দিছে ঠায়ে ঠায়ে আৰু সেইকাৰণে মৌখিক কথাৰ ওপৰত যাতে NRCত নাম নোসোমায় তথ্য পাতিৰ ওপৰত যাতে হয় কোনো কাৰণত যাতে অবৈধ বাংলাদেশীৰ নাম নোসোমায় এইটো ব্যৱস্থা ল'ব লাগিব বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে NRCৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'লহি আছুৰ লগতে কৰ্মচাৰী পৰিষদ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি অগ্ৰগতি সন্দৰ্ভত বুজ ল'লে সংগঠন দুটাই তেওঁলোকে নিশালৈকে কাম কৰিছে আৰু নিশালৈকে কাম কৰালৈ যেতিয়া 31 তাৰিখটো আহি পৰিব আৰু যিসকলৰ নাম ইতিমধ্যে কৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে নিশ্চয় এটা হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰিব আৰু সেই হেঁচাটো আহিব বিষয়া কৰ্মচাৰীৰ ওপৰত আৰু সেইটো তেওঁলোকে হয়তো অন্যায়ভাৱেও কৰিব পাৰে গতিকে সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে এই গোটেই বিষয়সমূহ চোৱা চিতা কৰাৰ কাৰণে আজি ৰাজ্যিক সমন্বয়ক গোটেই বিষয়টো কোৱা হৈছে